Hey guys, good morning. এতিয়া হৈছে 9:30 আৰু মই গা চা ধুই খাই মেলি ৰেডি আৰু এতিয়া দুপৰীয়া সাজলে মানে মায়ে আজি ভেন্দি বনাম কৈছে। আমাৰ মানে বাৰীতে ভেন্দি লাগিছে, মানে মায়ে কৈছে কেইটামান ছিঙি আন বুলি। তাতে যাওঁ ব'লক আপোনালোককো দেখুৱাওঁ। ভেন্দিখিনি লাগিছে আৰু ডাঙৰেই হ'ল। এসাঁজ খালোঁ, এতিয়া আৰু এসাঁজ খাওঁ বুলি। এইটো বুঢ়াই হ'ল নেকি, বুঢ়া হৈ গ'ল চাগে। এইটো ভেন্দি গছজোপাৰ তলতে এল'ভেৰা এজোপা হৈছে, ডাঙৰেই হ'ল এজোপা। এনেই ঘৰত ইভাগে যতন কৰি যিবোৰ ৰুওঁ সেইবোৰ ডাঙৰে নহয়। এনেই যে হৈছে, এনেই মানে ইয়াত ৰুৱাই আছিলে, কিন্তু যতন কৰা নহয়। কিন্তু এজোপা আকৌ ডাঙৰ হৈ গৈছে। হাবি হৈ গৈছে, ধুইটো বহুত চাফা কৰি দিওঁ অলপ। ভেন্দি এইখিনি পালোঁ আৰু হৈ যাব আজিলে। আৰু এয়া আমাৰ বাৰীত ৰঙা দাংবডিটো লাগিছে। অলপ দিন লাগিব এইকেইটা, এতিয়া খাবলৈ হোৱা নাই। কুঁহিয়াৰ গছজোপাতে উঠি গৈছে দাংবডি গছজোপা। মোৰ বেঙেনা লাগিও পকিলে গমেই নাপাওঁ, পকিও শেষ। এজোপা টেঙামৰা গছ, ঢেৰ পুলি ওলাইছে টেঙামৰাৰ তলত। ৰ'ব দেখুৱাইছোঁ, গোটেইখন এইবোৰ টেঙামৰা পুলি। লগতে এজোপা কুঁহিয়াৰজোপা, এজোপা টেঙামৰা, এজোপা বেলেগ। দেখিছে চাগে আপোনালোকে, দুজোপা আছে মাহত, দুটা ষ্টাইলৰ। ভেন্দি ছিঙিব আহোঁতে এনেই অলপ দেখুৱাই দিলোঁ আৰু কি কি আছে, আৰু আছে কিবা কিবি। হে গাইজ, দিনত ভিডিঅ'টো কণ্টিনিউ কৰা নহ'লে, আৰু মায়ে ভেন্দিখিনি বনাইছিলে, ভালে লাগিলে খাই। ঘৰৰ নিজৰ বাৰীত লগা লোকেল বস্তু ভালে লাগে বাৰু। আৰু এতিয়া মোৰ ভোক লাগিছে, অলপ কিবা এটা বনাই খাওঁ বুলি ভাবিছোঁ। আপোনালোককো দেখুৱাম বাৰু কি বনাওঁ। আৰু আজি মই লোকেল চিকেনটো বনাম, দেখুৱাম বাৰু আপোনালোকক কেনেদৰে বনাওঁ। ফাৰ্ষ্ট মই কিবা এটা বনাই খাই লওঁ, দেখুৱাম বাৰু কি বনাওঁ। তাৰপিছত লোকেল চিকেন বনাম আৰু আপোনালোকক দেখুৱাম মই কেনেদৰে বনাওঁ। আৰু আপোনালোকেও যদি মোৰ বনোৱাটো চাই ভাল পায়, তেনেদৰে বনাই খাই চাব। চবেই চাগে তেনেকুৱাই বনাই, নাজানো আৰু মই যেনেদৰে বনাওঁ দেখুৱাম বাৰু, চাব। ব'লক কি বনাওঁ দেখুৱাম। এটা লাইট অফ কৰি লওঁ বাৰু ৰুমৰ। হৈ গ'ল, এতিয়া মোক দেখি নাপাব দেই, আন্ধাৰ বহুত। চাই যাওক কি বনাম। ইমান আন্ধাৰ দেখাইছে। দুটা এগ দি বনাম মই, আৰু কি কি লাগে দেখুৱাম বাৰু ইয়াত। চাই যাওক, চাব এগ দুটা। এইখিনি এগৰ ভিতৰখিনি, তাৰপিছত এতিয়া এইখিনি এগ হোৱাইটখিনি এক্সট্ৰা কৰি লৈছোঁ, আৰু এগৰ কুহুম দুটা এনে এক্সট্ৰা কৰি লৈছোঁ। তাৰপিছত এতিয়া মই এগ হোৱাইটখিনিত চেনি মিলাম, আৰু দুটাতে অলপ অলপ নিমখ মিলাম। তাৰপৰা দেখুৱাম বাৰু, চাই থাকক। দুটাত মই অলপ নিমখ দি দিছোঁ, আৰু এইখিনি মিক্স কৰি ল'ম।
হৈ গ'ল। এতিয়া এই এগ হোৱাইটখিনি মই চেনি দি ব্লেণ্ড কৰিম। এগ হোৱাইটখিনিতো অলপ নিমখ দি দিছোঁ। এগ হোৱাইটখিনি মই ব্লেণ্ড কৰিলোঁ, অলপ কৰিলোঁ। ফাৰ্ষ্ট দেখুৱাব নহ'লে মানে বহুত চাউণ্ড দিয়ে ন, এইটো অলপ তথাপি দেখুৱাই দিছোঁ। এনেদৰে ব্লেণ্ড কৰি এনেকুৱা হৈছে নহয়। এতিয়া ইয়াত অলপ চেনি দি দিম, চেনি এড কৰিম ইয়াত, তাৰপিছত আকৌ কৰিম। এখন হাতেৰে বহুত দিগদাৰ হৈছে ভিডিঅ' কৰিবলৈ। হ'লেও বেছি মিঠাও ভাল নালাগে। মই এতিয়া এইখিনি ভালদৰে বৰ চাউণ্ড দিছোঁ আপোনালোকক মই ভালদৰে ব্লেণ্ড কৰি কিমানখিনি কৰিবলগীয়া হ'ব সেইটো দেখুৱাই পেলাই লাষ্টত দেখুৱাম বাৰু। এতিয়ালৈকে হোৱা নাই, এয়া লাষ্টত যিটো টাইপ লাগিব সেইটো দেখুৱাম বাৰু। এইখিনি হৈ গ'ল চাওক, এটা ক্ৰীম টাইপ বনি গ'ল। এয়া দেখিছে, পূৰা হিলালেও নিহিলে এনেকুৱা হ'ব লাগিব। এইখিনি এতিয়া মোৰ ৰেডি হৈ গ'ল। তাৰপিছত বাকীখিনি চাই যাওক। এখন পাতিলোঁ, ইয়াতে একেবাৰে অলপ ৰিফাইন তেল দিম। একেবাৰে ল' গেছত একেবাৰে ল'ত বস্তুটো বনাব লাগিব। চ' একেবাৰে অলপ ৰিফাইন অইল দিছোঁ, মই মিক্স কৰি দিছোঁ। অলপ বেছিয়ে হ'ল নি? এতিয়া এইখিনি দি দিম। এতিয়া ইয়াত এইখিনি দি দিম। মই মানে এখন হাতেৰে কৰিবলৈ অলপ প্ৰব্লেম হৈছে, দিয়াৰ পিছত দেখুৱাম বাৰু। চ' এইখিনি বহুত ধুনীয়াকৈ ব্লেণ্ড হৈছে। এতিয়া এইখিনি মিলাই দিম, মানে সমান কৰি দিম। চ' এইটো হৈ গ'ল। এতিয়া ইয়াত ঢাক মাৰি দিম। এতিয়াতো 5 মিনিটমানৰ পিছত 5-10 মিনিটমানৰ পিছত হৈ যাব। মই মানে ফাৰ্ষ্ট বনাইছোঁ, চাই লওঁ কিমান দেৰি লাগে, ক'ম বাৰু আপোনালোকক। হৈ আছে, ফুলি আহিছে, একেবাৰে বহুত ওপৰলৈ পালেহি। বহুত ফুলিছে, মানে একেবাৰে ঢাকনখনত লাগি গৈছে। জাষ্ট 2টা কণী। এইটো হৈ গ'ল চাগে, চাওঁ ৰ'ব, তাৰপিছত দেখুৱাম বাৰু। ঢাকনখন আঁতৰোৱাৰ লগে লগে এনেকুৱা হৈ গ'ল, এনেদৰে হৈ গ'ল। চব এতিয়া হৈ গ'ল, মই এইটো নমাওঁ। এটা নতুন ৰেচিপি, খাই চাব পাৰে বনাই। মই খাই জনাম বাৰু কেনেকুৱা লাগিছে। চক ভিতৰটো চক খাই চাওঁ ৰ'ব কেনেকুৱা হৈছে। সঁচাকৈ বহুত টেষ্টি হৈছে। আপোনালোকে সঁচাকৈ খাই চাবচোন বনাই। যদি বেয়া লাগে মোক ক'ব।
ক্ৰীম খাইছোঁ নিচিনা লাগিছে, ইমান টেষ্টি। হে গাইজ, খালোঁ, এতিয়া অলপ বহিছোঁ, তাৰপিছত চিকেন বনাম। অলপ দেৰি বহি লওঁ, তাৰপিছত লোকেল চিকেন বনাম, তাৰপিছত আৰু খাম আৰু শুম। আপোনালোকক একেবাৰে চিকেন বনালে মই লগ পাইছোঁ, দেখুৱাম কেনেদৰে বনাওঁ, চাব। আৰু চবে চাগে তেনেদৰে বনায়, আৰু যদি নবনায় মোৰ দৰে বনাই খাই চাব। আৰু একেবাৰে তেতিয়া লগ পাম। অলপ জিৰাই লওঁ মই। ইয়াত এতিয়া তেল দিছোঁ, মিঠাতেল, যিমানখিনি মোৰ প্ৰয়োজন হ'ব দিছোঁ। এইখিনি বইল কৰা লোকেল কুকুৰা হয়, বইল কৰা আছিলে ইয়াত। এইখিনি মই লৈছোঁ আদা নহৰু পেষ্ট, এইখিনি পিঁয়াজ, এইখিনি মছলা। পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱালৈকে মই ভাজি ল'ম। পিঁয়াজখিনি অলপ ৰঙচুৱা হ'ল, নিমখ দিছোঁ। আদা নহৰু পেষ্টখিনি দি লৈছোঁ। হালধি, এইখিনি ধনিয়া পাউডাৰ, এইখিনি অলপ বেছি দিছোঁ। এইখিনি জলকীয়া গুড়ি, আদা দিছোঁ। জিৰা, ধনিয়া, এইখিনি মছলা, এইখিনি পাঁচফোৰণ মছলাটো গুড়ি কৰি থোৱা আছে। এইখিনি চিকেন মছলা, নিমখ অলপ দি দিছোঁ। ভালদৰে নোৱাৰিলে এইখিনি এতিয়া অলপ শুকাব দিম। তেলখিনি অলপ তেল ওলোৱাৰ পিছতহে ইয়াত বাকীখিনি মাংস আৰু আলুখিনি দিম। আৰু ইয়াত অলপ লং দিলে ভাল হয়, লং দুটা দি দিম ইয়াত। এই দুটা লং মই থেতালি ইয়াত দি দিছোঁ। লং দিলে বহুত চেণ্টটো ভাল হয়। চৰি, লং নাছিলে, ইলাচি আছিলে। গৰম চামুচখন পুটুকৈ চুই দিলে যে আঙুলিটো অকণ পুৰিলে ভুলতে। ইলাচি জেগাত লঙে কৈ পাইছোঁ, মানে জ্বলিছে হাতটো অলপ, সেইটো কাৰণে। অলপ পুটুকৈ কিবা এইখিনি এতিয়া বৰ ধুনীয়া কালাৰ এটা হৈ আহিলে। চক মাৰিলে ইয়াত এতিয়া মাংস আৰু আলুখিনি দি দিম। আলুখিনি এড কৰি দিলোঁ, মাংসখিনি দি দিলোঁ। এইখিনি এতিয়া মিক্স কৰি দিলোঁ। এইখিনি অলপ উতল আহি লওক, এটা উতল আহি লওক, মানে অলপ শুকাই যোৱাৰ পিছতে মই অলপ পানী দি দিম। তাৰপিছত আৰু 10-20 মিনিট 30 মিনিটমান সিজাম, তাৰপৰা হৈ যাব। এইখিনি চব হৈ আহিছে আৰু কালাৰটো ধুনীয়া হৈছে। মানে এখন হাতেৰে ধৰি আছোঁ যে, সেইটো কাৰণে অলপ প্ৰব্লেম হৈছে, লৰাবৰ প্ৰব্লেম হৈছে। ইয়াত মই পানী অলপ এড কৰি দিলোঁ। এতিয়া অলপ দেৰি পানীখিনি শুকাব দিম, অলপ সিজি লওক, তাৰপিছত আৰু হৈ যাব। 10 মিনিটমান সিজিলে হৈ যাব আৰু। আলুবোৰো সিজি গ'ল বাৰু। এতিয়া এইখিনি পানী অলপ শুকাই আহিব যেতিয়া, হৈ যাব আৰু। এইখিনি মোৰ এতিয়া ৰেডি হৈ গ'ল। চব ধুনীয়া কালাৰ এটা হৈছে। এয়া হৈ গ'ল। মই এতিয়া এইখিনি উলিয়াইছোঁ। এইখিনি এতিয়া ৰেডি হৈ গ'ল। খাই বৈ আজৰি ভাত। চিকেনখিনি ভাল লাগিলে, চবেই কৈছে ভাল লাগিছিলে। আৰু চিকেন মানে লোকেলটো হয়,
আৰু এতিয়া শুব লাগে, শুম আৰু লাহে ধীৰে অলপ দেৰি বহি মেলি। তাৰপিছত ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব, আৰু আকৌ লগ পাম নতুন এটা ভিডিঅ'লৈ। আজিলৈ বাই।